ৰাফেল যুঁজাৰু বিমান ক্ৰয়ৰ নামত বৃহৎ কেলেংকাৰী সংঘটিত কৰা মোদী চৰকাৰৰ বিৰুদ্ধে বৃহস্পতিবাৰে মৰিগাঁও তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে মৰিগাঁও জিলা কংগ্ৰেছে। মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় ৩ শতাধিক কংগ্ৰেছ কৰ্মীয়ে এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে। আনহাতে প্ৰতিবাদীসকলে ৰাফেল বিমান কেলেংকাৰীৰ জেপিচি গঠন কৰক, বিজেপি মুৰ্দাবাদ, কংগ্ৰেছ জিন্দাবাদ আদি শ্লোগানেৰে উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গতিকে আমি ধিক্কাৰ দিছোঁ যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বেগত থাকি এই 41,205 কোটি টকাৰ যিটো কেলেংকাৰী হৈছে সেই কেলেংকাৰীৰ জবাব বিচাৰিছোঁ। আৰু আমি জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি বিচাৰিছোঁ যে জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি দিয়ক, জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটিয়ে ইনকুৱাৰী কৰক। জইণ্ট পাৰ্লিয়ামেণ্টাৰী কমিটি ইনকুৱাৰী কৰিলে সকলো বস্তু জল পটকৈ ওলাই আহিব। গতিকে এইটো আমাৰ দাবী। ইফালে প্ৰতিবাদৰ অন্তত কংগ্ৰেছ কৰ্মীসকলে মৰিগাঁও জিলাৰ উপায়ুক্তৰ জৰিয়তে ভাৰতৰ ৰাষ্ট্ৰপতিলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উল্লেখযোগ্য যে এই কাৰ্যসূচীত মৰিগাঁও জিলাৰ কংগ্ৰেছৰ সভানেত্ৰী প্ৰাক্তন বিধায়িকা জোনজোনালী বৰুৱা, লাহৰীঘাট সমষ্টিৰ বৰ্তমানৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ডাক্তৰ নজৰুল ইছলামৰ উপৰিও জিলাখনৰ বহুকেইগৰাকী জ্যেষ্ঠ কংগ্ৰেছী কৰ্মীয়ে অংশগ্ৰহণ কৰে। মৰিগাঁৱৰ পৰা পুলিন কাকতিৰ ৰিপৰ্ট, বি লাইভ নিউজ।